গেছ কি খবৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা মোৰ অগ্নিবীৰৰ হাইট আৰু তোমালোকৰ বয়স কিমানৰ পৰা কিমানলৈকে পাৰি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ভিডিঅ' এটা বনোৱা তো ভিডিঅ'টো মই সকলো কৈ আছোঁ তোমালোকে কিমান বয়স থাকিলে অগ্নিবীৰ এতিয়া বৰ্তমান সময়ত দিব পাৰিবা আৰু তোমালোকৰ কিমান হাইট লাগিব তোমালোকৰ চেষ্ট কিমান লাগিব তো সকলো কৈ আছোঁ ভিডিঅ' স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা ঠিক আছে তো প্ৰথমতে আহোঁ হাইট ঠিক আছে তোমালোকৰ হাইট নৰ্মেল কি হয় যোন প্ৰথম মানে তোমালোকৰ নৰ্মেল হাইট মানে যেতিয়া তোমালোকৰ ভৰ্তি হয় অপেন ৰেলি হয় তোমালোকৰ 160তে তোমালোকৰ ধৰি লয় মানে 160 থাকিলে তোমালোকে মানে পাবা ঠিক আছে দৌৰিবলৈ পাবা অন্যান্য কাম মানে ভৰ্তি হোৱাৰ প্ৰক্ৰিয়াখিনি পূৰ কৰিব পাৰিবা কিন্তু যেতিয়া তোমালোকে যদি তোমালোকৰ যেনিবা নাম আহি গ'ল ঠিক আছে তোমালোকৰ ইউনিটত মানে তোমালোকৰ ফাইনেল তোমালোকে মানে ৰিটেনো পাছ কৰিলা তোমালোকৰ ফিজিকেলো মেডিকেল আৰু ফাইনেল লিষ্টৰ নাম আহি গ'ল তোমালোকে মানে ট্ৰেইনিং চেণ্টাৰ আহি গ'লে যেতিয়া তোমালোকৰ ইউনিট দিব কিন্তু তোমালোকে 160 থাকিলে মানে তোমালোকে যোনবোৰ মানে ইউনিট মানে জেনকেট থকা ইউনিট তেতিয়া তোমালোকে মানে কিছুমান হাই এলাউন্স থকা ইউনিটবোৰ মানে নাপাবা কাৰণ হাই এলাউন্স বা লাডাখ হওক চিয়াচিন হওক তাত মানে 170 অলপ মানে হাইট থকা লোৱাবোৰ নিয়ে ঠিক আছে যোনবোৰ মানে 5.5 ফিট 6 ফিট মানে ওখ লোৱাবোৰ মানে জেনকে লাডাখ চিয়াচিন গ্লেছিয়াৰ এনেকুৱা জেগাবোৰত মানে ডিউটি দিবৰ বাবে নিয়ে কিন্তু তোমালোকৰ যোনবোৰ 160 মানে চাপৰ লোৱাবোৰ যেনেকৈ মানে পিচ এৰিয়া মানে যোনবোৰ মহাৰাষ্ট্ৰ মুম্বাই চেন্নাই হওক তোমালোকৰ UP হওক মধ্যপ্ৰদেশ হওক তেনেকুৱা জেগাবোৰত মানে তোমালোকৰ ডিউটি দিব ঠিক আছে মানে তোমালোকৰ হাইট চাই তোমালোকৰ পিছত ইউনিট বি তোমালোকে পাবা আৰু তোমালোকৰ যোনটো চেষ্ট ফুলাব লাগে চেষ্টটো তোমালোকে লাগে মানে তোমালোকে গুৰুত্ব দিবা কাৰণ যোৱাবাৰো বহুতো লোৱা মানে চেষ্টত ওলাই গৈছে ৰানিং এক্সিলেণ্টে মাৰিছে কিন্তু নিজৰ চেষ্ট থাকিও মানে কিছুমান ফুলাব নোৱাৰে কিছুমানৰ মানে যোনটো ফুলাব নোৱাৰে হাওঁফাওঁ মানে বেমাৰ বুলি কয় ঠিক আছে তোমালোকে যদি ফুলাব নোৱাৰা সেইটো হাওঁফাওঁ প্ৰব্লেম বুলি কয় মানে কিছুমানে কি হয় মানে তেওঁলোকৰ বডি থাকে তেওঁলোকৰ বডি থাকিও মানে কি হয় তেওঁলোকে মানে ফুলাব নোৱাৰে শৰীৰটো তো তেওঁলোকে তেতিয়া ৰিমেডিকেল ৰিজেক্ট হৈ গুচি আহে মোৰ নিজৰ এজনী লগৰ বহুত বেয়া লাগে আজিও ৰানিঙত মোৰ লগতে মোৰ গ্ৰুপতে সোমাইছিলে মোৰ পিছতে এক্সিলেণ্ট মাৰিছিলে কিন্তু মানে চেষ্ট নথকাৰ বাবে মানে ল'ৰাজন ওলাই গ'ল ঠিক আছে তো তোমালোকে ফিজিকেলত যিমান গুৰুত্ব দিয়া নিজৰ চেষ্ট নিজৰ শাৰীৰিক নিজৰ বডিটোৰ ওপৰতো গুৰুত্ব দিবা ঠিক আছে তো তোমালোকে নৰ্মেল 78 ফুলাব লাগিব 78 ফুলাই পেলাই তোমালোকে আৰু 5 ইঞ্চি বেছি ফুলাব লাগিব মানে 78 যদি হয় তোমালোকে 83 লৈকে ফুলালেই তোমালোকে পাছ হৈ যাবা ঠিক আছে আৰু তোমালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকে গম পোৱাই চাগে যোনবোৰ টেটমেন হয় তেওঁলোকে 8 পাছ লাগিব টেটমেনৰ ভিতৰত মানে যোনবোৰ ছাপৰ্টিং ষ্টাফ অন্যান্য কিছুমান বিভাগ থাকে টেটমেন মানে তোমালোকৰ টেটমেনৰ বাবে তোমালোকৰ মানে 8 পাছ হ'লেই হ'ল আৰু তোমালোকৰ GD মানে 10 পাছ হ'লেই হৈ যাব কিন্তু যোনবোৰ ক্লাৰ্ক আৰু যোনবোৰ টেকনিকেল তেওঁলোকৰ বাবে মানে 12 পাছ লাগিব আৰু তোমালোকৰ মানে ছায়েন্সৰ হ'ব লাগিব আৰু তোমালোকৰ পাৰ্চেণ্টেজ তোমালোকৰ 45 মানে পাৰ্চেণ্টৰ ওপৰত হ'ব লাগিব ঠিক আছে মানে প্ৰতিটো ছাবজেক্টতে তোমালোকৰ 50 মাৰ্কছকৈ থাকিব লাগিব মানে যোনটো ক্লাৰ্ক পাৰ্টি নহয় তেওঁলোকৰ মানে পাৰ্চেণ্টেজ অলপ বেছি লাগে GDতকৈ আৰু টেটমেনতকৈ কাৰণ তেওঁলোকৰ কামবোৰ অলপ হাই লেভেলৰ হয় মানে অফিচ ৱৰ্ক থাকে তো তেওঁলোকৰ মানে মেথছ আৰু ছায়েন্স আৰু তোমালোকৰ মেথছ ছায়েন্স জনাটো কম্পালচৰি ঠিক আছে তো এয়াই আছিলে তোমালোকৰ হাইট আৰু মই চেষ্ট আৰু তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কৈ দিলোঁ বহুতে মোক কমেণ্টো কৰি আছিলে তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা সকলোকে জয় হিন্দ।